তো গুড মর্নিং সকলোকে। তো আজিৰ এই ভিডিঅ'টোত মই মানে মোৰ লাইফত মই যিমানখিনি ডাঙৰ ডাঙৰ ভুল কৰিছোঁ যাৰ কাৰণে মোৰ লাইফটো একেবাৰে বৰবাদ ক'ব গ'লে, চ' গোটেই ভুলখিনি মই আজি আপোনালোকক জনাম যাতে আপোনালোকে এই ভুলখিনি নকৰে। চ' এই ভিডিঅ'টোত কমপ্লিটলি মোৰ ভুলৰ ওপৰত বনাই আছোঁ এই ভিডিঅ'টো। চ' যোনে চাব ইচ্ছা কৰে তেওঁলোকে চাব পাৰে। তো এতিয়া মই ওলালোঁ, এঠাইলৈ যাম। তাকে গোটেইবিলাক মোৰ ভুল আজি মই আপোনালোকক জনাম আৰু আপোনালোকে তাৰ অকণমান মন্তব্য দিব বুলি আশা ৰাখিছোঁ। আমাৰ মানুহখিনি কিমান নিষ্ঠুৰ হ'ব পাৰে মানে আচৰিত, মানে ভাবি নাপালো। যাক ইমান ৰেচপেক্ট কৰোঁ, ছাৰ বুলি সন্মান কৰিলোঁ, সেই মানুহে ইমান গাদ্দাৰী হ'ব বুলি ভাবাই নাছিলোঁ জীৱনত। যোনে মোৰ লগত গাদ্দাৰী কৰিছে, যোনে মোৰ লগত ধোকা কৰি আছে, মোৰ মানে গোটেইখিনি প্ৰুফ আছে। ইচ্ছা কৰিলে মই গোটেই ফাদিল কৰিব পাৰোঁ, কিন্তু মই নকৰোঁ, কাৰণ সকলোৰে মানে সেনেকা গাদ্দাৰী নহয়। তো ছাৰ হিচাপে ৰেচপেক্ট কৰিছিলোঁ, এতিয়াও ৰেচপেক্ট কৰিম, কিন্তু মই গাদ্দাৰী নকৰোঁ আপোনাৰ নিচিনা। এটা কথা এতিয়া ভালকে গম পালোঁ, মানে জীৱনত টকা মেইন। যদি পইচা নাথাকে ৰেচপেক্ট নাই। তো জীৱনত পইচা মেইন, পইচা ইনকাম কৰ আৰু ৰেচপেক্ট কামাও। পইচা ইনকাম কৰ আৰু ৰেচপেক্ট কামাও। জীৱনত ইমান ঠেক মনোভাৱ মানুহৰ সৈতে মানে লগ পালোঁ, কি ক'ম মানে ভাবি নাপাওঁ। তাহাঁতৰ চিন্তাটো মানে কি ৰকমৰ চিন্তা কৰে ভাবি নাপাওঁ। মানে এই মাত্ৰ দুদিনীয়া জীৱন ৰে, এই দুইদিনীয়া জীৱন তাতে মানে কি যে মানে ষড়যন্ত্ৰ মানে কৰি আছে ভাবি নাপাওঁ ৰে। পৃথিৱীত চবে আহিছোঁ মিলা প্ৰীতিৰে দুদিন জীয়াই থাকিম ৰে, একেলগে সকলোৱে থাকিব লাগে না। তো সীতাক লৈ ইমান বেছি হিংসা, ইমান বেছি ট্ৰল ভাবি নাপাওঁ বে। কৰ না চবে কাম কষ্ট কৰিলেহে মানে ফল পাবি না, যদি কষ্ট নকৰা কেনেকৈ ফল পাবি। এতিয়া মই কষ্ট কৰিছোঁ, মই ফল পাইছোঁ, এইটো সেই ফলটোত আপোনালোকে ঝুলিব মানে ঝুলি পৰি আছে কিয় ভাবি নাপাওঁ। আপোনালোকে কষ্ট কৰক না, আপুনিওতো ছাকচেছ হ'ব না। যে মোক প্ৰায় 3 লাখ টকা ডিমাণ্ড কৰিছে, ভাবি চাওক, প্ৰায় 3 লাখ টকা। চ' আমাৰ নিচিনা মানুহ 3 লাখ টকা দিব পাৰিব নেকি, সেইটোতো এবাৰ ভাবি চাব লাগিছিল না। কি ক'ম মানে যেতিয়া মোক সেইখিনি কথা কৈছে তেতিয়া মানে মই আচৰিত, মানে মোৰ মুখৰ পৰা শব্দ নোহোৱা হৈ গৈছে। 3 লাখ টকা মোক ডিমাণ্ড কৰিছে, ভাবি চাওক। আচলতে মেইন কেছটা হৈছে মানে মোৰ সেনেকা ভাল মানুহ সেনেকা চিনাকি বা মোৰ ছাপৰ্ট কৰা বা ডাঙৰ মানে হাত থকা সেনেকা ভাল মানুহৰ লগত মোৰ সেনেকা কানেকশ্যন নাই। তো আমাৰ সেনেকা ভাল মানে কোনোবা MLA মিনিষ্টাৰৰ লগত আমাৰ সেনেকা হাত নাই, কোনো সংগঠনৰ লগত আমাৰ হাত নাই, মোক ছাপৰ্ট কৰা মানুহ নাই। তো সেইটো মানে সুযোগ লৈ মানে মোক আক্ৰমণ, ভাবি চাওক। চ' মই এইটোৱে ভাবোঁ কি যোনে যেনেকৈ আক্ৰমণ কৰিব বিচাৰা কৰ, একো নাই, কিন্তু ভগৱান আছে। কেইদিন মানে তোমাক সংগঠনে তোমাক ছাপৰ্ট কৰিব, কেইদিন তোমাক মানে সেই তোমাৰ পইচা খোৱা বন্ধুবিলাকে মানে থাকিব তোমাৰ লগত। এদিন নহয় এদিন তোমাৰো কিবা নহয় কিবা বিপদ আহিব। আৰু ভগৱান আছে, তুমি যদি আনৰ বুৰা কৰিছা তোমাৰো এদিন নহয় এদিন আহিব। আৰু জীৱনটোত ঠেক খালেহে মানুহে শিকিব পাৰে, ঠিক সেনেকৈ ময়ো জীৱনটোত ঠেক খাইছোঁ, শিকিছোঁ। এতিয়াই গম পাইছোঁ যে কোনবোৰ বন্ধু আচল বন্ধু, কোনবোৰ মানুহ আচল মানুহ। কিছুমান এনেকুৱা বন্ধু পালোঁ যিয়ে নেকি প্ৰথমৰ পৰাই মানে জানে মই কেনেকা। চ' প্ৰথমৰ পৰাই বহুত বেছি ছাপৰ্ট কৰি আছে, এতিয়াও ছাপৰ্ট কৰিছে। চ' আছে 2-3 জন আছে ফ্ৰেণ্ড, মই নামখিনি মেনশ্যন নকৰোঁ তেওঁলোকৰ। আৰু বাকী কেইজনমান বন্ধু পাইছোঁ যিয়ে ওপৰতে বহুত বেছি ভাল কৰে, বাহ মানে কি ক'ম, বহুত বেছি মানে ভাল দেখুৱাইছিল। কিন্তু যেতিয়া মেইন সময়টো আহিছে মোৰ, তেতিয়া গম পালোঁ সেই বন্ধুবিলাকে মানে পিছে কি ক'ম আৰু ভাই, একো নাই, বুজি পাইছোঁ, চিনি পাইছোঁ। যিখিনি হেল্প কৰিছিলোঁ সেইখিনিতো সঁচাকৈ পাহৰি গৈছে কিজানি, কিন্তু নেক্সট টাইম আৰু কাষত নাহিবি। তো বাকী মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ আৰু মই বাদ দিছোঁ, একেবাৰে ভিডিঅ' বনোৱা বাদেই দিছোঁ। আপোনালোকে দেখাই পাব পাৰে ইউটিউবত 6 মাহ আগতে আপলোড দিছিলোঁ, তাৰ পিছৰে পৰা আৰু আপলোড দিয়া হোৱা নাই, মানে একেবাৰে বাদেই দিছিলোঁ। আৰু এইখিনি কথা নক'ম বুলি ভাবিছিলোঁ, কোৱা নাছিলোঁ, চুপচাপকৈ আছিলোঁ, কাৰণ সময়ত সকলোখিনি ঠিক হ'ব সেইখিনি জানো, বিশ্বাস আছে। কিন্তু তথাপি আজি যিহেতু মনটো ভাল লাগিছে যে সকলোখিনি বুজি পাইছোঁ এতিয়া। আৰু যোনে যেনেকৈ মানে আক্ৰমণ কৰিব বিচাৰে কৰক, ক'ব লগা নাই, কাৰণ ভগৱান নিশ্চয় আছে। যেতিয়ালৈকে ভগৱানে নিবিচাৰে তেতিয়ালৈকে মৰি নাযাওঁ।